নমস্কাৰ আসাম ব্লগছ এণ্ড ইনফটেকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কেনেকৈ ইমেজ নাইবা ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰি। ইমেজৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিবৰ কাৰণে এটা এপছ ইনষ্টল কৰিব লাগিব। চ' ইয়াতে মই প্লে ষ্ট'ৰ অ'পেন কৰিছোঁ। ইয়াতে টাইপ কৰিব লাগিব ৰিমুভ পিজি, চাৰ্চ কৰিব আৰু এই এপছটো ইনষ্টল কৰিব লাগিব। ইনষ্টল হোৱাৰ পিছত ইয়াৰ পৰা অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে আপলোড ইমেজত ক্লিক কৰিব আৰু আপোনাৰ গেলেৰীৰ পৰা ইমেজটো চিলেক্ট কৰি ল'ব, যিটো ইমেজৰ বেকগ্ৰাউণ্ড আপুনি ৰিমুভ কৰিব বিচাৰিছে। আৰু ইয়াৰ পৰা মই এই ইমেজটো চিলেক্ট কৰি লওঁ আৰু ইয়াতে চাব পাৰিছে ইয়াৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰা হোৱা নাই। চ' ইয়াৰ পৰা মই এইটো ইমেজ চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাইছে আপলোডিং হৈ আছে আৰু মাত্ৰ 3 ছেকেণ্ডৰ ভিতৰতে ইয়াৰ বেকগ্ৰাউণ্ড ৰিমুভ হ'ব। আৰু এতিয়া চাওক ইয়াৰ বেকগ্ৰাউণ্ড ৰিমুভ হ'ল আৰু ইয়াতে ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াতে অ'পেন উইথ গেলেৰীত ক্লিক কৰিব আৰু ইয়াতে চাওক বেকগ্ৰাউণ্ড ৰিমুভ হৈ গ'ল আৰু অট'মেটিকেলি এই ইমেজটো গেলেৰীত ছেভ হৈ যাব। এতিয়া এইটো ক্ল'জ কৰি দিওঁ আৰু ইয়াৰ পৰা মই অ'পেন কৰি ল'ম পিক্সেল লেব। তাৰপিছত প্লাছ আইকনত ক্লিক কৰিম আৰু ইয়াৰ পৰা ফ্ৰম গেলেৰীত ক্লিক কৰিম আৰু ইয়াৰ পৰা এইমাত্ৰ ৰিমুভ কৰা ইমেজটো মই চিলেক্ট কৰি ল'ম। তাৰপিছত ইয়াতে অ'কে কৰিম আৰু ইয়াতে আপোনালোকে চাব পাৰিছে বেকগ্ৰাউণ্ড কিমান ধুনীয়াকৈ ৰিমুভ হৈ গৈছে। আৰু এই ইমেজটো আপোনালোকে এতিয়া ইউটিউব থাম্বনেইল বনাবৰ কাৰণে, ইউটিউব বেনাৰ বনাবৰ কাৰণে নাইবা ইমেজৰ এডিটিঙৰ কাৰণে ইউজ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপযোগী হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। যদি মোৰ ইউটিউব চেনেলত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।